নমস্কাৰ, মণি আছামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি মই ফ্লিপকাৰ্ট এপটো কেলৈ উলিয়াই থৈছোঁ জানেনে? এই ফ্লিপকাৰ্টটো অনলাইন শ্বপিং কৰাৰ উপৰিও আপোনালোকে গেম খেলিও ফ্লিপকাৰ্টত গেম খেলিও আপোনালোকে বস্তু ক্ৰয় কৰিব পাৰে। আমিও কেইটামান বস্তু ক্ৰয় কৰি থৈছোঁ, আপোনালোকক দেখাবলৈ ভিডিঅ'টো বনালোঁ। যিসকলে গেম খেলি ভাল পায় তেখেতসকলে ইয়াতো গেম খেলিব পাৰে। ইয়াতো খুব ধুনীয়া ধুনীয়া গেম আছে আৰু হয়তো কিছু সংখ্যকে খেলিছে বা কিছু সংখ্যকে খেলা নাই। এয়া দেখিছেনে? এইটো চুকত যিটো গেম জন আছে, গেম জনটো টিপি দিলে এইখিনি বিভিন্ন ধৰণৰ গেম ওলায়। গেমখিনি খুব ধুনীয়া হয়, ইজি হয়, ইমান টান গেম নহয়। গেমখিনি খেলি খুবেই ভাল লাগে। ইয়াত যিসকলে গেম খেলি ভাল পায় ইয়াতো খেলি চাবচোন, আৰু যিসকলে খেলিছে জানেই কিমান ধুনীয়া। ইয়াত দেখিছেনে? ইয়াত বিভিন্ন ধৰণৰ গেম আছে। গেম খেলি আপোনালোকে খেলি চাবচোন, আৰু গেমখিনি খেলি আপোনালোকে কইনছ গোটাব পাৰে, আৰু সেই কইনছৰ দ্বাৰাই আপোনালোকে বস্তু ক্ৰয় কৰিব পাৰে। এইটো ফ্ৰী ফল হয়। এইটোত যদি আপুনি 600 নম্বৰ কৰিব পাৰে তেনেহ'লে আপুনি 75 কইনছ পাব। ঠিক তেনেদৰে এনেকৈ যিকেইটা ভিডিঅ' আছে গোটেইকেইটা ভিডিঅ'তে এনেকৈ আপোনালোকে কইনছ গোটাব পাৰিব। আৰু প্ৰতিটো গেমতে আপোনালোকে হাইষ্ট স্ক'ৰ যদি কৰে তেনেহ'লে আপোনাৰ ফ্লিপকাৰ্টৰ তৰফৰ পৰা আপোনালোকে ধুনীয়া ধুনীয়া উপহাৰ পাবলৈ সক্ষম হ'ব। যদি আপোনালোকে হাইষ্ট স্ক'ৰ কৰিব নোৱাৰে তথাপিও আপোনালোকে প্ৰতিটো গেমতে নিৰ্দিষ্ট স্ক'ৰ কৰাৰ পাছত কইনছ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব। এয়া দেখিছে? এয়া আপোনালোকে আমাৰ গেম খেলি ইমানখিনি কইনছ গোটাই থোৱা আছে। 8246 গোটাই থোৱা আছে। এয়া এনেকৈ কইনছ গোটাই আপোনালোকে 10,000 কৰিব লাগিব, আৰু 10,000 কইনছ কৰিলে আপোনালোকে 50 ছুপাৰ কইনছলৈ আপোনাৰ কনভাৰ্ট কৰিব লাগিব, আৰু 10,000ত 50 ছুপাৰ কইনছহে পায়। তেনেকৈ 10,000 গোটাই 50 ছুপাৰ কইনছ আপোনালোকে গোটাই যাব। তেতিয়া আপোনালোকে বস্তু ক্ৰয় কৰিব পাৰিব। আৰু ছুপাৰ কইনছ চাবলৈ হ'লে কিমান আছে, এইটো ছুপাৰ কইনছ দেখিছেনে? তাত ক্লিক কৰিলেই পাব। এইটো 1253 আছে আমাৰ ছুপাৰ কইনছ। সেই ছুপাৰ কইনছখিনি আপোনালোকে দি পেলাই বস্তু ক্ৰয় কৰিব পাৰিব। ইয়াত এইখন তালিকা এখন দিয়া আছে। এইখিনি এটকাত পাব। এটকা যদি দিয়ে বাকীখিনি ছুপাৰ কইনছৰ সহায়ত এই বস্তুখিনি পাবলৈ সক্ষম হ'ব। এইটো চাওক, এইটো যদি আপুনি এটকা দিয়ে বাকী 449 আপুনি ছুপাৰ কইনছ দিলে আপুনি এইটো পাব। ফ্ৰী ডেলিভাৰী হয়। ঠিক তেনেদৰে ইয়াত এতিয়া যিমানখিনি বস্তু আছে গোটেইখিনি আপুনি এটকা দি বাকীখিনি ছুপাৰ কইনছৰ সহায়ত ল'ব পাৰিব। সৰু বস্তু ল'ব পাৰিব, ডাঙৰ বস্তুও ল'ব পাৰিব, এই ফ্ৰিজটো ল'ব পাৰিব। এইটো দেখিছেনে? এটকা দি বাকী কিমান ছুপাৰ কইনছ দিবলৈ লাগিব, বাপৰে! ইমানখিনি গোটাবলৈ বহুত ধৈৰ্য লাগিব। আৰু যি কি নহওক, এইটো কিছুমান সৰু সৰু বস্তু আপোনালোকে ল'ব পাৰিব। এইটো 449 দিছেনে? এইটো 49 দি বাকীখিনি ছুপাৰ কইনছৰ সহায়ত এইখিনি বস্তু ল'ব পাৰিব। ঠিক তেনেদৰে 99 পইচা দি বাকীখিনি আপুনি ছুপাৰ কইনছৰ সহায়ত এইখিনি বস্তু ল'ব পাৰিব। এইটো 199 দি আপুনি বাকীখিনি ছুপাৰ কইনছ দি বাকী বস্তুখিনি ল'ব পাৰিব। ইয়াত যিখিনি দিয়া আছে নিৰ্দিষ্ট তালিকাখনত। আৰু আমাৰ এইটো ছুপাৰ কইনছ দি এইখিনি বস্তু লোৱা হৈছে। এইটো ৰেঞ্চৰ ছেট দেখিছেনে? এই ৰেঞ্চৰ ছেটটো লোৱা হৈছে। এইটো আপোনাৰ 99 দিছে, আৰু 600 ছুপাৰ কইনছ দি ৰেঞ্চৰ ছেটটো লোৱা হৈছে। এইটো আৰু বৰ্তমান ভিডিঅ' শ্বুট কৰি থকা ষ্টেণ্ডডাল যে, এই ষ্টেণ্ডডালো আমাৰ ছুপাৰ কইনছৰ সহায়তে লোৱা হৈছে। এটকা দিয়া হৈছে, বাকী 699 ছুপাৰ কইনছ দি ষ্টেণ্ডডাল লোৱা হৈছে। খুব ভাল হয়। আৰু এইটো হেয়াৰ ড্ৰায়াৰটো লোৱা হৈছে। এইটো 199 দি বাকীখিনি 800 ছুপাৰ কইনছ দি লোৱা হৈছে। প্ৰথমতে এইটো বেয়া আহিছিলে, পিছত ৰিটাৰ্ণ কৰি ভাল এটা দিলে। আৰু এইটো চপাৰটো দেখিছেনে? এই চপাৰটো আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ দেখিছে চাগে। এটকা দি বাকী 498 ছুপাৰ কইনছ দি এইটো লোৱা হৈছে। চপাৰটো বহুত ভাল হয়। মোৰ আগৰ ভিডিঅ'বোৰত আপোনালোকে দেখিছে চাগে। এয়া যিসকলে গেম খেলি ভাল পায় তেনেহ'লে গেম খেলক, আৰু এনেকৈ ছুপাৰ কইনছ গোটাই কি ল'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু গেম খেলাৰ উপৰিও আপোনালোকে ইয়াত দেখিছেনে বিভিন্ন ধৰণৰ আপোনালোকে ভিডিঅ' চাব পাৰে। এই ভিডিঅ'বোৰ যদি আপুনি এনচাৰ দিব পাৰে তেনেহ'লে আপোনালোকে ডাইৰেক্ট ছুপাৰ কইনছ পাবলৈ সক্ষম হ'ব। ইয়াত দেখিছেনে? ইমান ধুনীয়া ধুনীয়া গেম আছে। এইটো জাম্পি বাৰ্ড হয়। এইটো মোৰ আটাইতকৈ প্ৰিয় গেম হয়। সেইটো মই খুব ভাল পাওঁ খেলি। এইটো ঠিক আছে, আপোনালোকে চাই ল'ব। মই ইমান বহলভাৱে কোৱা নাই কথাখিনি। আপোনালোকে নিজৰ এপটোত চাব আৰু গেম খেলি আপোনালোকে কইনছ গোটাই বস্তু ক্ৰয় কৰিব পাৰিব।